নমস্কাৰ, নিজামালী ব্লগছলৈ স্বাগতম জনাইছোঁ। আকৌ ভিডিঅ' এটা লৈ আহিলোঁ। আজি ভিডিঅ'টো হ'ব আপোনাৰ আমাৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰৰ আগত চব ঢালিছিলোঁ তাৰ ফাৰ্ষ্ট ফ্ল'ৰটো এতিয়া ঢালিবলৈ লৈছোঁ। গতিকে সেই ফুটা চুটা আগৰখিনি মই ভিডিঅ'ত দেখুৱাইছিলোঁ, ফুটা ঢলা হৈছিলে, ক'ত ঢলা হৈছিলে। এতিয়া আমি বিমৰ তলি লগাই, বিমৰ ছাইড লগাই আমি সেই ছটৰ তলীয়া লগাই আছোঁ। এইখিনি আমি ছটৰ তলীয়া লগাইছোঁ। আমাৰ এই ছটৰ তলীয়াবিলাক আমি যে টিং লগাইছোঁ ইয়াত, এই টিং লগাইছোঁ এইটো কাৰণে, এই বস্তুটো আপোনাৰ প্লেনো ওলায়, বস্তুটো ছটখন প্লেনো ওলায়, খালি সেই টিঙৰ ঢৌবিলাক থাকি যাব যেনিবা। টিঙৰ ঢৌটো এইটো কাৰণে ৰখোৱা হৈছে আপোনাৰ ইয়াত মানে ফল চিলিং হ'ব, সেইকাৰণে টিঙৰ ঢৌটো ৰাখি দিয়া হৈছে। নহ'বা বালি দিলেও সমান হৈ যায়, বালি নিদিওঁ, টিঙৰ ঢৌটো থাকি যাব। এইটো প্লাষ্টাৰ নকৰোঁ, একদম কমপ্লিট আপোনাৰ প্লেন ওলাব, কোনো ৰাফ নোলায়। তলৰ এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয়, এইটো গ্ৰাউণ্ড ফ্ল'ৰটো আমি ঢালিলোঁ, টিঙে ঢালিলোঁ, একদম বহুত প্লেন ওলাইছে। গতিকে ইয়াত ৰাফ অকণো ওলোৱা নাই। আপোনাৰ টিংটো দিয়া অৱস্থিতিটো আমি পলিথিন পাৰি দিওঁ, পলিথিন পাৰি দিলে আপোনাৰ হেৰিটো প্লেন ওলায়, বহুত প্লেন ওলাইছে। টাটা টিং দিয়া আছে, দুটা ডাবুলকৈ দিয়া আছে। টিঙৰ চাটাৰিং কৰিছোঁ, অকল বিমখিনিহে আমাৰ হেৰি হ'ব, তক্তা হ'ব, তক্তাৰ ওপৰত টিং মৰা হৈছে। গতিকে গাইজ, আগলৈ মই ভিডিঅ' আৰু দেখুৱাই থাকিম। ভিডিঅ'টো বহুতে চায় কিন্তু ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিলে ধৰক আগলৈ মই ভিডিঅ' বনাব পাৰিম। চবলৈ অনুৰোধ এইটোৱে, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। আমি সেই তলৰ গ্ৰাউণ্ড ফ্ল'ৰটো যেনেকৈ 4 ফুট উলিয়াইছিলোঁ, এইটো সেই 4 ফুট উলিয়াই দিছোঁ। এইটো হয় এয়া গাইজ, আমাৰ এয়া ভীমৰ তলি। এইফালে 1.5 ফুট ওলাব, সেইটো 1.5 ফুট চেটাৰিং কৰি থৈছোঁ। এইফালে 2 ফুটমান আছে, এই ছটখনৰ লগত এটাচ হ'বগৈ। এইফালে 4 ফুট উলিয়াইছোঁ, ফ্ৰণ্ট চাইডে 4 ফুট গৈ আকৌ ডাউন চেলেপ হ'ব। এয়া টিঙৰ চাটাৰিং।